হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে 2021 বৰ্ষৰ DY বিহুৰাণী প্ৰতিযোগিতাখনৰ ফাইনেল অনুষ্ঠিত হৈছে। এইবাৰ DY বিহুৰাণী প্ৰতিযোগিতাখনৰ খিতাপ অৰ্জন কৰে নিৰ্জুমা কাকতিয়ে। আজি এই ভিডিঅ'টোৰ জৰিয়তে নিৰ্জুমা কাকতিৰ বিষয়ে কিছু কথা জনাম। গতিকে বলকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নিৰ্জুমা কাকতিৰ জন্মঠাই হৈছে নগাঁও জিলাৰ ৰহাত দীঘলতৰী কাকতি গাঁৱত। নিৰ্জুমা কাকতিৰ বাৰ্থডে হৈছে 24 নৱেম্বৰ আৰু বৰ্তমান তেওঁৰ বয়স হৈছে 22 বছৰ। নিৰ্জুমা কাকতিৰ নিকনেম হৈছে মুনু আৰু নয়নিকা। নিৰ্জুমা কাকতিৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা হ'ল 5 জন, মাক দেউতাক আৰু 2 জন ককায়েক। নিৰ্জুমা কাকতি এগৰাকী DY বিহুৰাণী হোৱাৰ উপৰিও তেওঁ এগৰাকী অভিনেত্ৰী। জোনাক চেনেলত সম্প্ৰচাৰিত হে ভগৱান নামৰ ধাৰাবাহিকখনত তেওঁ অভিনয় কৰিছে। নিৰ্জুমা কাকতিয়ে বিহু নৃত্যৰ উপৰিও সত্ৰীয়া নৃত্যতো প্ৰশিক্ষণ গ্ৰহণ কৰিছে। গতিকে বন্ধুসকল, এয়াই আছিল DY বিহুৰাণী নিৰ্জুমা কাকতিৰ জীৱনৰ কিছু কথা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰি দিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে।